নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল এক্সপিৰিয়েঞ্চ অফ লাইফৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে এইকেইদিন অলপ ব্যস্ততাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আজি মানে অলপ ওলাই যাওঁ ভাবিলোঁ, তাৰে আপোনালোককো লগত লৈ যাওঁ। আজি আমি ক'ত যাওঁ, কোন কোন যাম, আজি এটা বহুত ভাল লগা দিন হ'বলৈ গৈ আছে। তেন্তে ব'লক আপোনালোকে মোৰ লগত থাকিব আৰু ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণৰূপে চাই যাব। থাম্বনেইল দেখি ভিডিঅ' দেখি গমেই পাইছে, আমি সেইদিনা গৈছিলোঁ সঞ্জয়হঁতৰ ঘৰলৈ। মানে সিহঁতৰ ঘৰত আমাক ভাত খাব মাতিছিলে। তাৰপিছত আমি গৈ কথা পতাত ইমানেই ব্যস্ত হৈ গ'লোঁ যে মই যে ভিডিঅ' কৰি আছিলোঁ পাহৰি গ'লোঁ। তাৰপিছতহে মনত পৰিছে, চ' আকৌ ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো। তেন্তে চাই থাককচোন বাৰু। দিয়া কোৱা, দুআষাৰ কৈ দিয়া তুমি। তাৰপিছত কি খাবা? তাৰপিছত আছে এইটো লোকেল। কম্বি ক আলু আলু আহি গ'ল। গীতাশ্ৰী কোৱা দুআষাৰ তোমাৰ খাই কেনেকুৱা লাগিছে? মীনাক্ষী কোৱা। এই তইও ক। দিয়া চেণ্ডেল পিন্ধিবা, পিন্ধা। কিয় চিঞৰি থাক তই? কিয় গৈ আছ? বগা বগা ফুলে হয়নে? বগা ফুলে, গুলপীয়া ফুলে, কি আখৰ আছিলে বনামী নামটো? কি আছিলে বনামী? কি আছিলে নামটো? হিৰকেইটা আইডিয়া সুধো এইটো পাৰটো দেখিছো এইটো পাৰটো, এইটো পাৰটো দেখিছো এনেকে এইটো পাৰ দেখিছো এনেকে কৰি পেলাই কাৰোবাৰ মুঠতে ভাল হ'ব। অলপ এক্টিং চাই দিব লাগিব না। কঁকাল বিষাইছে। যাম বল, ৰখাই দে, ৰখাই দে। ইয়াতো মিটি আছে, ইয়াৰ আজিকালি মানে ব্লগাৰ অভাৱ নাই। ইয়াক দি দিম, কি কৈ থাকিব। মোক দি দিবি। কি বনাই বনাই থাকিম। ক'ত যাওঁ? হ'ব, চিন্তা নকৰিবি। কেইটকাকে লাগিব তোক? 50 টকাকে, 100 টকাকে দিম।
নে সঞ্জয় কিবা এটা ক কি বুলি ক'ম বেয়া চেয়া নাপালি হ'ল আহিছ ইমান দিনৰ মতা আজিয়ে প্ৰথম হয় পালেওনো কাম সেইটোৱে কথা খাই বৈ বেয়া বোলে মই একো আহে নাযায় এতিয়া কথাটো এইটোৱে তহঁতে আহিবি আমি জানো এনে আহিবি সেইটোৱে কথা বেয়া নাপাওঁ আৰু কি ক'ম দে হ'ব দে ঠাণ্ডা না বেয়া চেয়া নাপাবি দে বেয়া চেয়া নাপাবি দে অ'কে দি দিম দে ঐ দে ঐ মিনু ঐ ৰাইজ কোন উঠিব আছে ভাল লাগিল এনেকুৱা ডিষ্টাৰ্ব কৰিলে মই বহুত ভাল পাওঁ অ'কে পাবি একো বেয়া পাই নাযাবি দে ঐ নহয় একো বেয়া চেয়া পাই নাযাবি যা আৰামছে যা বেয়া লাগি যাবা কাৰণে এইবিলাক সেইটো কৃষ্ণ লনি যা 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 অ'কে অ'কে একো বেয়া নাপাবি খালি দে জাষ্ট আহি ঘৰ পালোহি আজি সঁচাকৈ দিনটো ইমান বেছি ভাল লাগিলে এটা বুজাব নোৱাৰা ভাল লগা দিন পাৰ হৈ গ'ল গোটেইখিনি ইমান দিনৰ মূৰত লগ পালোঁ ইমান কথা পাতিলোঁ ইমান ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন পাই থাকিব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম সকলোকে